Address কৰিব আহিছো আজি আসাম কামাণ্ডো আজি যে 3 ঘণ্টা লাইন ধৰিছো নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি হৈছে 1 নৱেম্বৰ সকলোৱে গম পাই যোৱা আগত যিসকলে মোৰ ভিডিঅ'টো চাইছে 1 নৱেম্বৰত যি আসাম পুলিচৰ কামাণ্ডোৰ লগতে যি ABOB যিখিনি পোষ্ট আছিলে সকলোৱে আজি জইনিং নিজৰ নিজৰ পুলিচ জাপত আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্ট হয় আৰু নগাঁও ডিষ্ট্ৰিক্টৰ সকলো ল'ৰা ছোৱালী আহি পুলিচ জাপত উপস্থিত হৈছেহি নগাঁও ডিষ্ট্ৰিক্টৰ যিমানখিনি কেণ্ডিডেট আছিল ABOB লগতে কামাণ্ডো বেটেলিয়ন যিমানখিনি কেণ্ডিডেট আছিল সকলোকে কোৰ্টত গৈ কোৰ্ট এফিডেভিট লগতে আৰু যিমানখিনি নিজৰ ডকুমেণ্টছ সেইখিনি জেৰক্স কৰি জমা দিবলৈ কোৱা হ'ল সেইখিনি কৰি হোৱাৰ পিছতে সকলোকে মেডিকেলৰ কাৰণে পঠালে মিনিমাম সেই ডকুমেণ্টছখিনি কাম কৰোঁতে কোৰ্টত যাওঁতে 2টাৰ পৰা 3টা বাজি গ'ল আৰু 3টা বজাৰ পিছতে মেডিকেলত পঠোৱা হ'ল মেডিকেলত তেওঁলোকক নিজৰ নিজৰ ব্লাড টেষ্ট আৰু এক্সৰে লগতে SIV সেইখিনি গোটেইখিনি টেষ্ট কৰিব দিয়া হ'ল তো আজি যে 3 ঘণ্টা লাইন ধৰিছো 3 ঘণ্টা ভিতৰত এতিয়ালৈকে গম পোৱা নাই যেনে যেনে আহি পাইছে এতিয়া আমি এতিয়া ৰখাই থৈ দিছে এড্ৰেছ কৰিব আহিছো আজি আসাম কামাণ্ডো এনেদৰে মেডিকেল কৰোঁতে ৰাতি মিনিমাম 10টা বা তেনেকুৱাই বাজিছে কাৰণ নগাঁও ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট বেছি কাৰণে টাইমটো বেছি লাগিছে কাৰণ এটা চেকআপত মিনিমাম 10 মিনিট 15 মিনিট তেনেকৈ দৰকাৰ হৈছে এজন তো টাইমটো বহুত বেছি হৈ গ'ল মানে ঘৰ ৰিটাৰ্ণ হোৱালৈ মিনিমাম 12টাই বাজিলে কিছুমান ডিষ্ট্ৰিক্টত 1 নৱেম্বৰ দিনাখন জইনিঙৰ কাৰণে মাতি তেওঁলোকক একেবাৰে বেডিং পত্ৰ আনিবলৈ কৈছে মানে জইনিঙৰ কাৰণে বা ট্ৰেইনিং চেণ্টাৰৰ কাৰণে যাবলৈ আৰু তেওঁলোকক নিজৰ পুলিচ ৰিজাৰ্ভতে ৰাখি মেডিকেল কৰাইছে আৰু কিন্তু আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট বেছি কাৰণে সেইটো সম্ভৱ ৰখাব পৰা নাই আৰু আমি ঘৰৰ পৰা ৰিটাৰ্ণ গৈ পেলাই আৰু মেডিকেল কৰিবলগীয়া হৈছে মানে 1 নৱেম্বৰ আৰু 2 নৱেম্বৰ দুইটা দিনাই আমি মেডিকেল কৰিবলগীয়া হৈছে আৰু প্ৰায় মুখতে শুনিছোঁ যে 3 তাৰিখে হয়তো যাবই লাগিব আমি 4 তাৰিখে হয়তো জইনিং ডেট আছে তো সেইটো বিষয়ে পুলিচ ৰিজাৰ্ভৰ পৰা আমাক ইমানখিনি ইনফৰ্মেশ্যন দিয়া নাই তথাপিও আমি দুদিন মেডিকেল কমপ্লিট কৰি আমি 3 নম্বৰ দিনাখন ৰিপৰ্ট লৈ পেলাই জমা কৰি পুলিচ ৰিজাৰ্ভৰ পৰা আমি ইনফৰ্মেশ্যন পাম যে কেই তাৰিখে আমি জইন কৰিব লাগে মোৰ ট্ৰেইনিং চেণ্টাৰ পৰিছে শিৱসাগৰ লিগিৰি পুখুৰীত আৰু অহা ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আমাক কেনেদৰে ট্ৰেইনিং চেণ্টাৰত গৈ কেনেদৰে কি কৰায় আৰু ট্ৰেইনিং কেনেকৈ কৰায় আৰু বস্তুবিলাক মই অলপ দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো যদিহে চাই আছে আৰু চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক এনেদৰে ছাপোৰ্ট কৰি যাব ধন্যবাদ